बीपीएफ कच राजबंशी सेलनि बानजायनायाव 515थि महावीर सिलाराय दिवस फालियो। कक्राझारनि सदर सहराव थानाय बीपीएफनि मिरु मावखुलियाव दिनै कक्राझार जिल्ला बीपीएफ कच राजबंशी सेलनि बानजायनायाव 515थि महावीर सिलाराय दिवस फालिनाय जालाङो। हाबाफारि बायदियै फुंबिलि समाव हानजानि फिरफिला बिरहोनाय आरो महावीर सिलारायनि सावगारियाव बिबार बावनाय बायदि हाबाफारि जालाङो। बेनि उनाव कक्राझार जिल्ला कमिटि बीपीएफनि आफादगिरि देरहासात बसुमतारिनि मासि लानानै सामलायनायाव मोनसे गेवलां मेल जायो। गेवलां मेलाव बीपीएफनि गाहाय हाग्रामा महिलारिया गाहाय आलासि महरै बाहागो लादोंमोन आरो बिथांजों लोगोसे बारग' मन्त्रि प्रमिला रानी ब्रह्म, एमसिएलए प्रकाश बसुमतारी आरो गोबां गुबुन दैदेनगिरिफोराबो बाहागो लादोंमोन। मख'नो गोनां बाथ्रानि महावीर सिलारायनि 515थि जोनोम सानजों लोब्बा लाखिनानै बीपीएफ कच राजबंशी सेलआ खुंनाय गेवलां मेलनि गेजेरजों कच राजबंशी हारिनि मानगोनां गागि सुबुंफोरखौ मान बावनाय जायो। 515তম আমাৰ বিশ্ব বীৰ চিলাৰায় দেৱৰ যিটো নেকি জন্মতিথি আজি বিপিএফ দল লগত আমাৰ কোচ ৰাজবংশী জাতীয় কোষে আজি কোকৰাঝাৰৰ চহৰত মানে খুব উষ্ম উল্লাসেৰে এই তেখেতৰ জন্মতিথি আমি পালন কৰিছোঁ। আৰু হয় আমি বড়োলেণ্ড পিপলছ ফ্ৰণ্ট বিপিএফে আজি তেখেতক স্মৰণ কৰি পেলাই তেখেতৰ বীৰ কথা আমি আমাৰ মাজত পৰ্যালোচনা কৰিছোঁ। আৰু ইয়াৰ দ্বাৰা আমি সমগ্ৰ বিটিচি বসবাস কৰা আমাৰ কোচ ৰাজবংশী, নাথযোগী, আমাৰ আদিবাসী, গোৰ্খা, বেংগলী বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিপিএফ দলে আজি ভাতৃত্বৰ আমি একে ভাতৃত্ব এনাজৰীৰ মাজত একেলগে আছোঁ, বসবাস কৰোঁ বুলি বিপিএফে আজি বাৰ্তা দিব বিচাৰিছে। মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰ আমাৰ মাজত আহি তেখেতে বিশেষ কথাবোৰ কৈ গৈছে, বিশেষ ঘোষণাৱলীবোৰ কৈ গৈছে। আৰু আগন্তুক দিনত বিপিএফ দলৰ লক্ষ্য উদ্দেশ্য এয়াই হ'ব, শান্তি, প্ৰগতি আৰু একতাই আমাৰ প্ৰতীক। আৰু মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত বিপিএফে এয়াই কামনা কৰিছে। আৰু এই উদ্দেশ্য আৰু লক্ষ্যবোৰ লৈ পেলাই আমি অনাগত দিনত বিটিচি অথবা বড়োলেণ্ড অঞ্চলৰ শান্তিৰ একতাৰ বাবে আমি কাম কৰি যাম। নমস্কাৰ। প্ৰথমতে চকাকে আমাৰ কোচ ৰাজবংশী সেল বিপিএফৰ জৰিয়তে আৰু লগৰ আমাৰ চেণ্ট্ৰেলৰ লগতে আমাৰ 515তম চিলাৰায় দিৱস আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু আমাৰ চেণ্ট্ৰেল বিপিএফ অফিচত আজি প্ৰথমবাৰৰ কাৰণে এই উদযাপন কৰা হৈছে। তো আমাৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ চিলাৰায়ত এই মালা অৰ্পণ কৰা আৰু তাৰপিছত আছিল আমাৰ চিলাৰাৰ মূৰ্তিত এই বন্তি প্ৰদান কৰা, তাৰপিছত আমাৰ দলৰ যি আমাৰ পতাকা উত্তোলন কৰা। আৰু এতিয়া আমাৰ প্ৰগ্ৰামত আমাৰ মুখ্য অতিথি হিচাপে আহিছে আমাৰ বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱ আৰু লগতে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ কিছুমান বিশিষ্ট ব্যক্তিক, কিছুমান সাহিত্যিক বা কিছুমান আগত ভাল কামৰ লগত জড়িত থকা ব্যক্তিসকলক আমি মানে কোচ ৰাজবংশী সেল বিপিএফৰ পৰা আমি মানপত্ৰ শৰাই সম্বোধনা দি আগবঢ়োৱা হৈছে। তো এইখিনি আমাৰ আজিৰ প্ৰগ্ৰাম। মানে আমি চিলাৰায় দিৱস হিচাপে আমি ৰাইজক এটা বস্তুই আহ্বান জনাব খুজিছোঁ। হয়, চিলাৰায় অকল ৰাজবংশীসকলৰ যোদ্ধা নাছিল, চিলাৰায় আছিল এজন বিশ্ব মহাবীৰ যোদ্ধা। সেই যোদ্ধাক যে আজি আমাৰ বিপিএফ দলৰ পৰা সন্মান জনোৱা হৈছে, সেইটোৰ কাৰণে মই আমাৰ বিপিএফ দলৰ সভাপতি লগতে আমাৰ কোকৰাঝাৰ জিলাৰ সভাপতি দেৰহাসাত বসুমতাৰী ডাঙৰীয়াক মই আমাৰ কোচ ৰাজবংশী সেলৰ চেণ্ট্ৰেল আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বীৰ চিলাৰায় দিৱসৰ জন্মদিন কিবা অবজাৰ্ভ কৰা। তো ইয়াত আমাৰ বিপিএফ দলৰ কোচ ৰাজবংশী সেলে এইটো আজিৰ এই কাৰ্যসূচীটো দায়িত্ব লৈ পেলাই ইয়াত এই সভাটো কৰিছোঁ। খুব ভাল লাগিছে। মুঠতে চবে জানে বীৰ চিলাৰায়ে গোটেই অসমৰ কাৰণে বা গোটেই নৰ্থ ইষ্টত কেনেকুৱা কাম কৰি আহিছে, লেংগুৱেজৰ ক্ষেত্ৰতে হওক বা সাহিত্যৰ ক্ষেত্ৰতে হওক, অকল সি যুঁজাৰু নহয়, চব দিশত এক্সপাৰ্ট। সেইখিনি কথা।